নমস্কাৰ, স্বাগতম জনাইছোঁ হৃদয়ংগমৰ মজিয়ালৈ। মই হৃদয় আনন্দ। আজি 10 মাৰ্চ, অসমীয়া চলচ্চিত্ৰৰ এটা সোণালী দিন। আপোনালোকে জানেই নিশ্চয় যে আজিৰ দিনটোতেই অসমৰ প্ৰথম চলচ্চিত্ৰ জয়মতী মুক্তি লাভ কৰিছিল। 10 মাৰ্চত কলিকতাত মুক্তি লাভ কৰিছিল আৰু অসমত 20 মাৰ্চত মুক্তি হৈছিল। তথাপি আজিৰ দিনটোৱে মূল প্ৰথম ছবিৰ আজি মুক্তি লাভৰ দিন। গতিকে এইটো এটা অসমীয়া চলচ্চিত্ৰৰ অসমীয়া সংস্কৃতিৰ কাৰণে এটা উদযাপনৰ দিন, এটা উৎসৱৰ দিন। কি কাৰণত অসমত এই দিনটো বৰ ভালকৈ উদযাপন কৰা নহয় সেইটো মই নাজানো। হ'ব লাগে, চৰকাৰীভাৱে হওক, চলচ্চিত্ৰ কৰ্মীসকলৰ উদ্যোগত হওক, এইটো বিশাল আয়োজন এটা হ'ব লাগে এই দিৱসটোত। মই নিজে বৰ চলচ্চিত্ৰৰ মানুহ নহয়, এতিয়ালৈকে হ'ব পৰা নাই, যদিও মোৰ নিচাৰ বিষয় সেইটো এটা চিনেমাটো। মই অলপ একাডেমিক ফিল্ডত থাকিলোঁ। তথাপি মোৰ সেই ইচ্ছা আগ্ৰহতেই 2015 চনত জয়মতীৰ 80 বছৰীয়া জয়ন্তীটো, মানে অসমীয়া চলচ্চিত্ৰৰ যিটো বৰ্ষত 80 বছৰ হৈছিল, সেইটো মই অলপ আনুষ্ঠানিকভাৱে ধুনীয়াকৈ উদযাপন কৰিছিলোঁ। মোৰ ব্যক্তিগত প্ৰচেষ্টা বুলি কওঁ যদি আচলতে আমাৰ অৰ্গেনাইজেশ্যন বন্দে জনগণ বা আমাৰ আলোচনী এখন আছিল দিশ, সকলোৰে সন্মিলিত প্ৰচেষ্টা। যদিও প্ৰায় অকলে যুঁজিব লগা হৈছিল অনুষ্ঠানটোৰ কাৰণে, সহযোগ কৰিছিল বিভিন্ন অনুষ্ঠানে, বিভিন্ন ব্যক্তিয়ে। কুমাৰ ভাস্কৰ নাট্য মন্দিৰতে সেইটো অনুষ্ঠান উদযাপন কৰিছিলোঁ অসম চলচ্চিত্ৰ দিৱস ৰূপে। আৰু মই আহ্বান কৰিছিলোঁ যে এই দিৱসটো উদযাপন হওক বছৰে, 10 মাৰ্চটো অসম চলচ্চিত্ৰ দিৱস বুলিয়েই উদযাপন কৰা হওক। চৰকাৰে কৰিব লাগে, আচলতে চলচ্চিত্ৰ উদ্যোগটোৱে কৰিব লাগে। কিবা কাৰণত বৰ ভালকৈ হৈ উঠা নাই, অনুষ্টুপীয়াকৈ হয়তো কোনোবাই কৰে, আৰু মই নিজেও তাৰ দোষ স্বীকাৰ কৰিছোঁ যে মই তাৰ পৰৱৰ্তী সময়ত সেইটো মই কণ্টিনিউ কৰিব পৰা নাই। ইচ্ছা আছিল প্ৰতি বছৰে সেইটো উদযাপন কৰোঁ, কিন্তু কিবা কিবি কাৰণত হৈ নুঠেগৈ। অকলে যুদ্ধ কৰাও কিছুমান ক্ষেত্ৰত টান হৈ যায়, আৰ্থিক কথা থাকে, সময়ৰ নাটনি থাকে। সৰু সুৰা কাম কৰা মানুহ আমি, শিক্ষকতা কৰি আছিলোঁ, যি হওক। হৈ নুঠেগৈ। চলচ্চিত্ৰ কৰ্মীসকলক আহ্বান কৰোঁ যে এইটো উদযাপন হওক ভালকৈ। আৰু কেৱল যে অসমীয়া ছবিৰ যে এই আৰম্ভণিৰ দিনটো কেৱল চলচ্চিত্ৰ কৰ্মীসকলৰেই দিন নহয়, আমি দৰ্শকসকলৰ কাৰণে সমানে গুৰুত্বপূৰ্ণ। প্ৰতিগৰাকী অসমীয়াৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন, উদযাপন কৰিব লাগে। জয়মতীৰ আৰম্ভণিৰ পৰা এতিয়ালৈ চলচ্চিত্ৰৰ যি যাত্ৰা, সেইটোক আমি অধ্যয়ন কৰিব লাগে, স্মৰণ কৰিব লাগে। প্ৰতিগৰাকী জ্যোতিপ্ৰসাদে দেখুৱাই যোৱা ৰাস্তাৰে যিসকল চলচ্চিত্ৰ কৰ্মীয়ে, যি চলচ্চিত্ৰ নিৰ্মাতাই অসমক, অসমীয়া ছবি উদ্যোগটোক বিভিন্ন চলচ্চিত্ৰৰে গৌৰৱান্বিত কৰিলে, তেওঁলোকক আমি সন্মান জনোৱা এটা দিন আজি। জয়মতীৰ বিষয়ে আকৌ মই নতুনকৈ আজি কৈ লওঁ মাজতে যে আজি কিয় এই কথাখিনি আলোচনা কৰিব ল'লোঁ। হঠাতে মনত পৰি আজিৰ দিনটোত কি কৰিব পাৰি। আমি হৃদয়ংগমত অলপ কথা আলোচনা কৰোঁ, কি নকৰিম। মই আকৌ কৈছোঁ, মই চলচ্চিত্ৰৰ অভিজ্ঞ ব্যক্তি নহয়। অভিজ্ঞ ব্যক্তিসকলে চলচ্চিত্ৰৰ কথা অলপ ভালকৈ ক'লে বেছি ভাল, আমি তেওঁলোকৰ পৰা শুনিব পালে বেছি ভাল পাওঁ। মই জাষ্ট মোৰ মনৰ কথা শ্বেয়াৰ কৰিম, আনস্ক্ৰিপ্টেড। হৃদয়ংগমত কোনো স্ক্ৰিপ্টেড কথা নাপাতোঁ, যি মন যায় তাকে কথা পাতোঁ। গতিকে আজি বিষয়টো ল'লোঁ চলচ্চিত্ৰ। জয়মতীৰ কথা অসমীয়াৰ মানুহক নতুনকৈ মই ক'বলগীয়া একো নাই। যি সময়ত গোটেই সমগ্ৰ ভাৰতৰ চলচ্চিত্ৰ আন্দোলনটোৱে এটা আৰম্ভণি পৰ্যায়তে আছিল। সবাক ছবি মুক্তি
যদিও ভাৰতৰ প্ৰথম ছবি 1913 চনতে মুক্তি লাভ কৰিছিল ৰাজা হৰিশ্চন্দ্ৰ, সেইবিলাক নিৰ্বাক চাইলেণ্ট ছবি আছিল। আৰু সবাক ছবি, য'ত সংলাপ চাউণ্ড থকা চিনেমা যিটো কোৱা হয়, 1931 চনত 31ত প্ৰথম আলমাৰা। গতিকে আলমাৰা 4 বছৰ পিছত জ্যোতিপ্ৰসাদে জয়মতী নিৰ্মাণ কৰিলে। কেনেকুৱা এটা চেলেঞ্জিং কাম, জাৰ্মানীত গৈ চলচ্চিত্ৰ শিক্ষা লৈ আহি অসম নৰ্থ ইষ্টত ক'তো ছবিৰ কোনো মানুহ নাই, কোনো শিক্ষাৰ ব্যৱস্থা নাই, কোনো কেনেকুৱা এটা নতুন প্ৰযুক্তি শিকিব লগা হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। গতিকে তেওঁক আমি কি ক'ম আৰু, ধন্যবাদ, কৃতজ্ঞতা একো ভাষা নাথাকে। এটা যাত্ৰা, এটা ছবিৰ, অসমীয়া ছবিৰ এটা যাত্ৰা পাটকটীয়াকৈ, জয়মতী, তাৰপিছত ইন্দ্ৰমালতী, তাৰপিছত আৰু অনেক চলচ্চিত্ৰ নিৰ্মাতা আহিল। আৰু 90 বছৰ, এই বছৰ 91 বছৰ হ'ল, 91 বছৰ। গতিকে আমি শতবৰ্ষৰ শেষ দশকত উপনীত হৈছোঁ। গতিকে আৰু 9 বছৰ পিছত আমি অসমীয়া ছবিয়ে 100 বছৰ অতিক্ৰম কৰিম। কিন্তু পৰিতাপৰ কথা যে 100 বছৰ হ'ব লোৱা, 9 বছৰ পিছত য'ত 100 বছৰ হ'ব, উদ্যোগটোৰ অৱস্থাটো কি এতিয়াও? অসমীয়া ছবি সঁচাকৈ শতবৰ্ষৰ গচকিব ওলোৱা সময়ত ছবি উদ্যোগটো সেই পৰ্যায়ে পাইছেগৈ। উদ্যোগ শব্দটোতেই য'ত বহুতৰ প্ৰশ্ন থাকে, অসমীয়া ছবি উদ্যোগ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছেনে, সেইটোক লৈ এটা বিতৰ্কৰ বিষয়। অসমীয়া ছবি বা অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী বুলি ক'বলৈ বহুতে টান পায়। কিয় হোৱা নাই, সেইটো এটা প্ৰশ্নৰ বিষয়। অসমতকৈ পিছত আৰম্ভ কৰা বহু ভাষাৰ ছবিয়ে ইতিমধ্যে অসমীয়া ছবিতকৈও আগস্থান লাভ কৰিছে, ব্যৱসায়িকভাৱে হওক আৰু গুণগতভাৱে হওক। ছবিক আমি কেৱল যে ব্যৱসায়ৰ দৃষ্টিভংগীৰে চালেই নহ'ব, কেতিয়াবা গুণগত মানদণ্ডৰ নাথাকিলেও বা নিম্ন মানদণ্ডৰ ছবিও ব্যৱসায়িক সফল হৈ যায় কিবা কিবি কাৰণত। বা ব্যৱসায়িক সফল ছবি মানেই যে ভাল ছবি, আমি সেইটোও ক'ব নোৱাৰোঁ। বা ব্যৱসায়ত বিফল হ'লেই যে বেয়া ছবি, সেইটো আমি ক'ব নোৱাৰোঁ। বহুত ছবি এনেকুৱা থাকে, অসমতো আছে, অতি ভাল চিনেমা মানদণ্ডৰ ক্ষেত্ৰত, কিন্তু হয়তো ব্যৱসায়িক ক্ষেত্ৰত সিমান সফল নহ'লগৈ, হৈ যায় কেতিয়াবা। কিন্তু আমি মন কৰিবলগীয়া কথাটো হ'ল, ছবিৰ মানদণ্ডখিনিক আমি আগত স্থান দিব লাগিব। ব্যৱসায়িক এংগলটো, ব্যৱসায়িক দৃষ্টিভংগীটো আমি অকণমান ৰাখিব লাগিব। ছবি যিহেতু এটা ব্যৱসায়িক কাৰবাৰ, বহুত টকা পইচা লাগে এই শিল্পটোত, গতিকে টকা পইচাখিনি ঘূৰি অহাটো বাঞ্ছনীয়। কিন্তু টকা পইচাখিনি ঘূৰি আহিবলৈ আমি যিকোনো পন্থা এটা ল'ম, মানদণ্ড নিম্নগামী কৰি হ'লেও সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি ছবিৰ যিটো আৰ্ট, ছবিৰ যিটো কলা, সেইটোক আমি অধিক গুৰুত্ব দিয়া উচিত। চিনেমা এখন কেৱল আৰ্ট নহয়, চিনেমা ইজ আৰ্ট এণ্ড ছায়েন্স এণ্ড অলছ' কমাৰ্চ। মনত ৰাখিব লাগিব, চিনেমা আৰ্টো হয়, ছায়েন্সো হয়, কমাৰ্চো হয়। ছায়েন্স প্ৰযুক্তিৰ সহায় লাগিবই আমাক এই কলাখিনি উপস্থাপন কৰাৰ কাৰণে। বিজ্ঞান প্ৰযুক্তিৰ সহায়তহে আমি ছবিৰ কলাত্মক দিশটো উপস্থাপন কৰিব পাৰোঁ। তাত কমাৰ্চৰ অসমীয়া কি হ'ব? বিত্ত, ব্যৱসায়, যি কয়, তিনিটা দিশেই লাগিব তাত। কিন্তু মূলত কলা আৰু যিটো এস্থেটিক যিটো বিষয়, সেইটো আমি কিন্তু গুৰুত্ব দিব লাগিব। ক'ৰবাত সেইটোত আপোচ কৰে। ছবিখন চলোৱাৰ নামতেই কিবা কিবি এলিমেণ্ট ছবিত ভৰাই দিয়া হয় কমাৰ্চিয়েল ছবিৰ নামত। সেইটো বৰ ঠিক কথা নহ'ব। অসমীয়া ছবিয়ে কেতিয়াবা তেনেকুৱা কাম কৰে,
হোৱাই নোহোৱাই গান নাচ একশ্যন আজিকালি এইবিলাকেৰে ছবি চলোৱাৰ যিটো কৌশল অৱলম্বন কৰা হৈছে সেইটোৱে ছবি উদ্যোগটোক বৰ বেছি হেল্প নকৰে। তাৰ প্ৰমাণ আমি পাইছোঁ লাহে লাহে। এখন দুখন ছবি চলি তাৰপিছত আকৌ নচলা হৈ যায়। গতিকে আমি কোৱালিটি চিনেমা লাগিব, বিশ্ব মানদণ্ডৰ চিনেমা আমি কৰিব লাগিব। বিশ্বমান নক'লে অন্ততঃ ভাৰতৰ উন্নত ছবিৰ লগত তুলনা কৰিব পৰাকৈ ফেৰ মাৰিব পৰা ছবি আমাক লাগিব। ছবি দুটা ধাৰা বুলি কয় বহুতে, আৰ্ট এণ্ড কি কয়, এটা ব্যৱসায়িক ছবি কমাৰ্চিয়েল ফিল্ম আৰু এটা আৰ্ট ফিল্ম এনেকৈ কয়। ছবি তেনেকুৱা কোনো ধাৰা নাথাকে আচলতে, সেইটো মিডিয়া সৃষ্ট টাৰ্ম, সংবাদ মাধ্যমে সৃষ্টি কৰা বোধহয় টাৰ্ম এনেকুৱা। এইবিলাক যে অলপ চিৰিয়াছ চিনেমাবিলাক হ'ল আৰ্ট ফিল্ম, চিৰিয়াছ ডিৰেক্টৰবিলাকে যিবিলাক কৰে, যিবিলাক সাধাৰণ মানুহৰ মনত এটা ধাৰণা তেনেকুৱা যে সেইবিলাক কেৱল ফেষ্টিভেলত যায়, পুৰস্কাৰ পাবলৈ বনায়, আৰু কিছুমান থাকে হলত মানুহে চোৱাৰ কাৰণে বনায়। এইটো এটা ধাৰণা। উন্নত ছবি উদ্যোগত বিদেশত বা ভাৰতৰো কিছুমান ষ্টেটত তেনেকুৱা ইমান ক্লাছিফিকেশ্যন নাথাকে ছবিক লৈ। ভাল ছবি ভাল ছবি, ভাল ছবি হ'লে সি এৱাৰ্ডো পাব, ভাল ছবি হ'লে সি চিনেমা হলতো চলিব। ছবিৰ এটাই সংজ্ঞা, সি ভাল হ'ব লাগে সকলো প্ৰকাৰে, সুস্থ ৰুচি সম্পন্ন হ'ব লাগে ভাল মানে। আৰু আমি নিজৰ কাহিনী যেতিয়া দেখুৱাম, অসমীয়া ছবি অসমৰ কাহিনী দেখুৱাবগৈতো, এইটো আৰু বিদেশৰ ভাষা বিদেশৰ সংস্কৃতি নেদেখুৱায়। তো অসমৰ ভাষা সংস্কৃতিৰ যদি চিনেমা এখন হয়, আমাৰ ভাষা সংস্কৃতি আমাৰ মাটি পানী বায়ুৰ লগত মিলা হ'ব লাগে গোটেই উপস্থাপন শৈলীটো। হোৱাই নোহোৱাই পশ্চিমীয়া কিবা বিদেশী কাৰোবাৰ কিছুমান মছলা সোমাই দি অসমীয়া ছবি উদ্যোগটোক খিচিৰি বনোৱাৰ দৰকাৰ নাই। ভালকৈ বনাওঁ, অসমীয়া কৃষ্টি সংস্কৃতিৰ আগত ৰাখি সেইটো দেখুৱাওক। আৰু কি ক'ম, অসমীয়া ছবিক লৈ যি মন আহিছোঁ, আপোনালোকে কিবা যদি মন যায় ক'ব পাৰে, যদি কোনোবাই চায়। বৰ বেছি মানুহে নাচায় মোৰ কথা, একো কথা নাই, মোৰ মন গৈছে মই কৈছোঁ। এনেও গ্লেমাৰ নথকা মানুহে কথা ক'লে সেইটোৰ বৰ বেছি ভেলু নাথাকে ন। এইবিলাক কথা চিনেমাৰ বা অন্য ফিল্ডৰ গ্লেমাৰাছ মানুহে ক'লে সেইটো মানুহে চায়। মোৰ সেইটোক লৈ বৰ বেছি কথা নাই, মোৰ মন গৈছে মই ক'ম। যেতিয়া যিখিনি আমাৰ সাধ্য অনুযায়ী আমি কিবা কৰিব চেষ্টা কৰিম, ছবি উদ্যোগটোক সফল কৰাৰ ক্ষেত্ৰত, আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰতিগৰাকী মানুহৰে ভূমিকা লাগিব। এই যে কোনোবাই টিকট এটা কাটি চিনেমাখন চাইছে, তেওঁ আচলতে প্ৰত্যক্ষভাৱে অৰিহণা যোগাই আছে চিনেমা উদ্যোগটোক। গতিকে আমি দৰ্শকৰ ৰুচি মন দিব লাগিব। এতিয়া দৰ্শক মানে কোন? আমি কেতিয়াবা কিছুমান চলচ্চিত্ৰ নিৰ্মাণে দৰ্শককো আকৌ শ্ৰেণীবিভাগ কৰি লয়। আমি চিৰিয়াছ দৰ্শকখিনি নালাগে, অকণমান নাচ গান কিবা কিবি দেখুৱাই এণ্টাৰটেইন কৰিব পৰা চিনেমা বনাই দিম, সেই দৰ্শকখিনি লাগিব। তো দৰ্শকক আণ্ডাৰ এষ্টিমেট কৰা হয় নেকি কেতিয়াবা ছবি নিৰ্মাতাৰ ফালৰ পৰা, যে অসমৰ দৰ্শকতো আৰু ভাল চিনেমা চিৰিয়াছ চিনেমা নাচায়, গতিকে বনাই দিলে হ'ল কিবা এটা, পইচা আছে বনাইছোঁ। বহুত চিনেমা তেনেকৈ বনিছিল অসমত, যিবোৰ চাই কেতিয়াবা আমনি লাগে, খং উঠে, অশান্তি লাগে। বহুতে আকৌ চিৰিয়াছ চিনেমা বনোৱাৰ নামতো কেতিয়াবা কিছুমান খেলি মেলি কৰিছে। কোনো চিনেমাৰ ব্যক্তিগত বা কোনো নিৰ্দিষ্ট চিনেমাক লৈ কথা নাপাতোঁ, যেনে চিনেমা নবনাওক, প্ৰতিগৰাকী অন্ততঃ অসমীয়া চিনেমাৰ বাবে কিবাটো কৰি আছে, এইটো এটা ডাঙৰ কথা। এটা উদ্যোগক গুণগত মানৰ লগতে সংখ্যাগত মানৰ এটা প্ৰয়োজন আছে। চিনেমাৰ সংখ্যাৰেও চিনেমা লাগিব।
কিন্তু শেহতীয়াভাৱে আমি আলোচনাৰ অন্য এটা বা শেষৰ বিষয় এটালৈকে আহিছোঁ যে এই বছৰ আমি দেখিছোঁ অসমীয়া ছবিৰ এটা কি ক'ম গুৰুত্বপূৰ্ণ দিশ বা হয়তো উল্লেখযোগ্য এটা অৱৰোহণ। কি শব্দ ব্যৱহাৰ কৰিম চিন্তা কৰিছিলোঁ। জুবিন গাৰ্গৰ অকাল বিয়োগে অসমীয়া ছবি উদ্যোগটোক যেন হঠাৎ কিবা এটা বাধা, কিবা এটা ধুমুহা, স্বাভাৱিক কথা। জুবিন গাৰ্গক হেৰুৱাই অসমীয়া সংগীত, অসমীয়া ছবি উদ্যোগ, সামগ্ৰিকভাৱে অসমে প্ৰতিগৰাকী অসমীয়াই এটা যি ক্ষতি হ'ল অসমৰ, সেইটো কেতিয়াও পূৰণ নহ'ব, কেতিয়াও নহ'ব। প্ৰতিগৰাকী অসমীয়াৰ মনত যি শোক, যি আঘাত, সেইটো কেতিয়াও শেষ নহ'ব। কিন্তু আমি চাবলগীয়া কথাটো কেনেকুৱা যে বা অনুভৱ কৰিবলগীয়া কথাটো চাওকচোন, কেইবছৰমান ধৰি কেৱল জুবিন গাৰ্গে এটা উদ্যোগক ধৰি ৰাখিছিল। কি আচৰিত শক্তি আছিল মানুহজনৰ। কেৱল সংগীতেৰে যে অসমৰ সংগীত জগতক এটা নতুন যুগৰ সূচনা কৰিলে তেনেকুৱা নহয়। অসমীয়া ছবি উদ্যোগটো জুবিন গাৰ্গে প্ৰায় একক প্ৰচেষ্টাৰ শক্তিৰে কি এটা মাত্ৰা প্ৰদান কৰিলে কি এটা গতি প্ৰদান কৰিলে, সেইটো আমি তেতিয়াও বুজিছিলোঁ, কিন্তু এই বছৰ মানুহে লাহে লাহে ভালকৈ বুজিব ধৰিছে। জুবিনদাৰ চলচ্চিত্ৰকেইখনৰ মূল্যায়ন মই এতিয়া কৰিব যোৱা নাই। তাত কিছুমান হয়তো সেই থাকি গ'ল। তেওঁ মূলতঃ ছবিৰ মানুহ নাছিল, তেওঁ আছিল সংগীতৰ, মানে ঈশ্বৰ প্ৰদত্ত সংগীতৰ শক্তি থকা সাংগীতিক প্ৰতিভাশালী এগৰাকী ব্যক্তি, শিল্পী, আৰু এগৰাকী অতি শিল্পীসুলভ ভাল মানুহ। তাত কাৰো দ্বিমত নাই। ছবিৰ ক্ষেত্ৰত ভাল বেয়া দুইটা মতামত আহিব পাৰে কেতিয়াবা। কোনোবাই সমালোচনামূলক দৃষ্টিৰে চালে তেওঁৰ ছবিক কোনোবাই হয়তো উচ্চমানৰ ছবি নহয় বুলি ক'ব পাৰে, কিন্তু ব্যৱসায়িকভাৱে কিন্তু সফল ছবি, সেইটো আমি মানিব লাগিব যে অসমীয়া ছবিক ব্যৱসায়িক দিশটোত তেওঁ এটা নতুন মাত্ৰা প্ৰদান কৰিলে, সি যিকোনো মানুহে স্বীকাৰ কৰিব লাগিব। প্ৰথম কথা, প্ৰচাৰেৰে গ্লেমাৰাইজ কৰি অসমীয়া ছবিয়ে যে কোটিৰ ঘৰত ব্যৱসায় কৰিব পাৰে, সেইটো দেখুৱাই দিলে তেওঁৰ জীৱনকালত। তেওঁৰ জীৱনোত্তৰ কালত, তেওঁ যোৱাৰ পিছত তেওঁৰ শেষ ছবিখনেতো অসমীয়া ছবি উদ্যোগৰ হয়তো উচ্চতম শিখৰত আৰোহণ কৰিলে ব্যৱসায়িকভাৱে, আৰু সেইটো কেতিয়াও হয়তো সম্ভৱ নহ'বগৈ অসমীয়া চিনেমাৰ ভৱিষ্যততো, অতীততো নাছিলেই। সিমানলৈকে আমি বাৰু যোৱাৰ প্ৰশ্ন নতো। কিন্তু জুবিন গাৰ্গ যোৱাৰ পিছতে অসমীয়া ছবি উদ্যোগটোৰ যি এটা খহনি আৰম্ভ হৈ গ'ল, সেইটো কিন্তু বিচাৰ্য বিষয়। আৰু কোনো নোলাব নাই অসমীয়া ছবি উদ্যোগটোক থিয় কৰাই তুলিবলৈ। এই যে ধুমুহাত বাগৰি গ'ল, জ্যোতিপ্ৰসাদৰ পৰা জুবিন গাৰ্গলৈ অসমীয়া ছবিৰ যাত্ৰা, চিন্তাৰ বিষয়। তাৰপিছত যিবোৰ চিনেমা, তাৰ বিভিন্ন কাৰণ আছে। যোৱা কেইখনমান চিনেমাৰ বিফল হোৱাৰ ক্ষেত্ৰত অসমীয়া মানুহে, অসমীয়া দৰ্শকে কিবা ক্ষোভ খঙত বয়কট কৰিছে বা কিবা কৰিছে, এইবিলাক অলপ আছে সাময়িক কথা। কিন্তু ভৱিষ্যতটোত আমি চাব লাগিব যে অসমীয়া ছবিক আৰু কিদৰে আগুৱাই নিব পাৰি। জুবিনবিহীন উদ্যোগটোক জীয়াই ৰখাৰ আৰু কি কি পথ আছে, কি কি
কাৰ্যপ্ৰণালী আছে, কি ব্যৱস্থা আছে, আমি চিন্তা কৰিব লাগিব অসমীয়া ছবিৰ মানুহসকলে। জুবিন গাৰ্গৰ স্থান কোনেও নাপায় অসমত, এইটো ভৱিষ্যতেও নাপায়, এইটো একদম থৰু। কিন্তু তাৰপিছতো শিল্পীসকলৰ প্ৰতিভাৰে, শিল্পীসকলৰ প্ৰচেষ্টাৰে, শক্তিৰে ছবি উদ্যোগটোক নিব লাগিব আগুৱাই। এনেকুৱা নহয় যে অসমত আৰু ছবিৰ ভাল নিৰ্মাতা নাই, এনেকুৱাও নহয়। আহিব লাগিব, প্ৰডিউচাৰ আগবাঢ়ি আহিব লাগিব, শিল্পীসকল, দৰ্শকসকলেও অসমীয়া ছবি চোৱাৰ ক্ষেত্ৰত সংকল্প ল'ব লাগিব। পাইৰেচি বন্ধ কৰি যাতে আমি চিনেমাখন চাওঁ, নিজৰ আৰ্থিক সাধাৰণ অৰিহণা যাতে যোগাব পাৰি অসমীয়া ছবিক। অৱশ্যে এইটো কথা, বেয়া ছবি কোনেও চাব নালাগে। মোক কেতিয়াও কোৱা নাই যে অসমীয়া চিনেমাৰ কাৰণে আপুনি বেয়া ছবি এখনৰ টিকট কাটি, আজিকালি টিকট মানুহতো 100, 200, 300, 500 টিকট। সৰু সুৰা চিনেমা হল নাই কম দামত চাব পৰা, এতিয়া মাল্টিপ্লেক্সৰ যুগ। সেইটো আকৌ বহিৰাগত ব্যৱসায়ীৰ হাততেই গোটেই ব্যৱসায়টো। গতিকে আমি কিয় ছবি চাম? ভাল ছবি এখন যদি নহয় আমি কিয় চাম? মই দৰ্শক হিচাপে, আপুনি দৰ্শক হিচাপে যদি কথাটো ভাবে, কিয় চাম আমি? নিশ্চয় নাচাম। কিন্তু ভাল চিনেমা বুলি যদি কথাটো গম পায়, এখন ভাল চিনেমা আহিছে, চাবলগীয়া চিনেমা আহিছে, তেতিয়া হলত গৈ চিনেমাখন চোৱাটো আমাৰ কাৰণে প্ৰয়োজন। আৰু চলচ্চিত্ৰ কৰ্মীসকলেও, নিৰ্মাতাসকলে, পৰিচালকসকলেও ছবিখনক কিদৰে অধিক অধ্যয়ন, ৰিচাৰ্চ, চিনেমাৰ ক্ষেত্ৰত ৰিচাৰ্চটো যিটো মানে কৰা উচিত বিষয়বস্তুৰ ওপৰত। অসমত আটাইতকৈ দুৰ্বল দিশটো হ'ল স্ক্ৰিপ্ট, সেইটো স্বীকাৰ কৰিবই লাগিব। স্ক্ৰিপ্টৰ ক্ষেত্ৰত হয়তো আটাইতকৈ কম গুৰুত্বটো দিয়া হয়। প্ৰায়বোৰ চিনেমাতে ক'ৰবাত খুঁটিনাটিবোৰ থাকি যায়, কাহিনীত, চিত্ৰনাট্যত। ঠিক সেইদৰে তাৰ পিছৰ পৰ্যায়ত পৰিচালনা, ট্ৰিটমেণ্ট ইত্যাদি। অভিনয়টো এতিয়াও অসমীয়া চলচ্চিত্ৰত এই নাটকীয় অভিনয়ৰ কাৰবাৰটো বহুত চিনেমাত আছে, কিছুমান চিনেমাক বাদ দি। এতিয়া যে ভ্ৰাম্যমানৰ ধাৰাতে অসমীয়া ছবি নিৰ্মাণ কৰিব গৈ থাকে বহুতে, চিত্ৰনৃত্যবিলাকো তেনেকুৱা হয়, সংলাপবোৰ তেনেকুৱা হয়, নাটকীয় সংলাপ। ছবি উদ্যোগ বহুত আগুৱাই গ'ল, চিনেমা বহুত আগুৱাই গ'ল। অসমীয়া মানুহে ছবি নিৰ্মাতা, শিল্পী বুলি কোৱাৰ সামগ্ৰিক সকলোৱে চিনেমা চাব লাগিব, ভাল চিনেমা। এই যে ভ্ৰাম্যমানৰ থিয়েটাৰত মঞ্চত অভিনয় কৰা দি চিনেমাত অভিনয় কৰি থাকিলে, সেই ধৰণে স্ক্ৰিপ্ট, সেই ধৰণৰ সংলাপ যদি সেই ধাৰাতে অসমীয়া ছবি হৈ থাকে, তেতিয়াহ'লে অসমীয়া ছবিয়ে কিমান আগুৱাব সন্দেহজনক। অন্ততঃ গৌৰৱ কৰি ক'ব পাৰি, অসমীয়া চিনেমা অন্ততঃ এবাৰ হ'লেও অস্কাৰৰ নামলৈকেতো যাব পাৰিছে। সেইটো এটা অসমৰ কাৰণে গৌৰৱ আৰু অনুপ্ৰেৰণাৰ বিষয়। গতিকে এখন গৈছে মানে বাকী যে যাব নোৱাৰিব এনেকুৱা কথা নহয়, বাকী পৰিচালকৰ চিনেমাও যাব লাগিব অস্কাৰলৈ, নেশ্যনেল এৱাৰ্ড পাব লাগিব প্ৰতি বছৰে, সেইটো লাগিব। লগতে আমি চিনেমা হলৰ পৰাও কেইপইচামান পাব লাগিব, যাতে আকৌ চিনেমা বনাব পাৰে। আৰু প্ৰডিউচাৰসকল নিজৰ ইচ্ছাৰে আগবাঢ়িব লাগিব, তেওঁলোকৰ নিচা হিচাপে ল'ব লাগিব। লোকচান হ'ব, মোৰ বিজনেছ ভাল নহ'ব, মই ছবি নবনাওঁ, সেইটো নহয়। অসমত পইচা থকা বহুত মানুহ আছে, ঢেৰ পইচা আছে অসমৰ কিছুমান মানুহৰ হাতত। এখন দুখন চিনেমা বনোৱাটো তেওঁলোকৰ কাৰণে একো ডাঙৰ কথা নহয়। গতিকে সেইটো তেওঁলোকে এটা ছ'চিয়েল কি বুলি ক'ম, ৰেছপনচিবিলিটি হিচাপে, সামাজিক দায়বদ্ধতা, যে মই অসমৰ কি কৰিম যে এখন দুখন চিনেমা বনাম বছৰত, বনাব পাৰে। কৰ্পৰেটবিলাক আহিব পাৰে, তেওঁলোকৰ CSR ফাণ্ড থাকে, CSR এক্টিভিটি হিচাপে এখন চিনেমা বনাওক বছৰে দুবছৰে, ভাল চিনেমা হোৱা উচিত।
চৰকাৰী ফাণ্ডতো মাজে মাজে শুনা পাওঁ বছৰত ইমানকেইখন চিনেমা বনাম ফিল্ম ফাইনেন্স ডেভেলপমেণ্টৰ পৰা। দেখা নাই আমি কিমান হৈছে সেই হিচাপত। হওক জ্যোতিপ্ৰসাদে দেখুৱাই যোৱা সপোন, জুবিন গাৰ্গে দেখা সপোন সফল হওক। প্ৰতিগৰাকী ইতিমধ্যে যিমানসকল ছবি নিৰ্মাতাই কাম কৰি গ'ল, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, যাৰ নামে কওঁ, ভূপেন হাজৰিকা, জুবিন গাৰ্গ, সকলোৰে সপোন আছিল ছবি উদ্যোগটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিবা এটা কৰাৰ। আৰু নৱপ্ৰজন্মৰ ছবি নিৰ্মাতাসকলেও আগবাঢ়ক। অৱশ্যে ইচ্ছা বহুতৰ থাকে, সুবিধা নাপায়গৈ। সেই সুবিধাটো পোৱা উচিত। যাৰ যাৰ প্ৰতিভা আছে তেওঁলোকে সুবিধা পাব লাগে প্ৰথম কথা, আৰু ভাল ছবি হ'ব লাগে। এইখিনি আজিৰ দিনটোত। আৰু আজিৰ দিনটোত আকৌ কৈছোঁ 10 মাৰ্চটো, লাগিলে 20 মাৰ্চটোৱে হওক, মই 10 মাৰ্চটো বেছি পচন্দ কৰোঁ। মই সেইটো উদযাপন কৰিছিলোঁ 10 মাৰ্চটো, অসম চলচ্চিত্ৰ দিৱস। 20 মাৰ্চত যিহেতু প্ৰথম অসমত দেখুৱাইছিল, উজান বজাৰত কুমাৰ ভাস্কৰ নাট্য মন্দিৰটো দেখুওৱা হৈছিল জয়মতীক, জানে। প্ৰথম কলকাতাৰ ৰণাক চিনেমা হলত 10 মাৰ্চত, তাৰপিছত 10 দিন পিছত, যেতিয়া চিনেমা হল নাছিল, গতিকে কুমাৰ ভাস্কৰ নাট্য মন্দিৰতেই স্ক্ৰিনিং হৈছিল জয়মতীৰ। গতিকে এই দিনটোক আমি উদযাপন কৰা ভাল। চৰকাৰৰ এটা সাংস্কৃতিক বিভাগ আছে, চলচ্চিত্ৰৰ এটা ডিপাৰ্টমেণ্ট আছে, ফিল্ম ফাইনেন্স। গতিকে তেওঁলোকে এই দিনটোক বিভিন্ন কাৰ্যসূচী ল'ব লাগে। বাকী ৰাজনীতিৰ লাগি থকাতকৈ এইবিলাক কাম হ'লে অসমৰ কাৰণে ভাল, অসমীয়া সংস্কৃতিৰ কাৰণে ভাল। এয়াই, কেনেকৈ আগবাঢ়িব আপোনালোকে ভাবক, চিন্তা কৰক, মতামত দিয়ক। আমি হৃদয়ংগমত কোনোবা চলচ্চিত্ৰৰ অভিজ্ঞ ব্যক্তিৰ লগত কেতিয়াবা কথা পাতিম। সদায় যে মই কথা পাতি দিম তেনেকুৱা নহয়, আমি কথা পাতিম বিভিন্ন ব্যক্তিৰ লগত ইয়াতে। তো মই চেষ্টা কৰিম চিনেমাৰ মানুহৰ লগত কেতিয়াবা এই বিষয়ত, চিনেমাৰ বিষয়ত আৰু অলপ কথা পাতিব পাৰিম নেকি। আমিতো আৰু চিনেমাৰ অভিজ্ঞ মানুহ নহয়, সাধাৰণ পঢ়া শুনা কৰা মানুহ, সাধাৰণ শিক্ষক, বৰ জ্ঞানী মানুহ নহয়। তো এইখিনি শ্বেয়াৰ কৰিব আপোনালোকৰ লগত, জনাব পাৰে কি ভাবে, কেনেকৈ আগবঢ়াই নিব পাৰি অসমীয়া ছবিটো। ইয়াতো কমেণ্ট কৰিব পাৰে, ছ'চিয়েল মিডিয়া যোগে আপোনালোকে লিখা মেলা কৰক, যাৰ নিচা আছে এইটো বিষয়ত। দৰ্শকসকলেও আনকি দেই, নিজৰ ৰুচি অনুযায়ী যে কেনেকুৱা ছবি আগ্ৰহী আপোনালোক, চৰ্চা হ'ব লাগে। আজিৰ দিনটোতো হোৱাই ভাল, আজিৰ দিনটোত চৰ্চা হ'ব লাগে। কেৱল 10 মাৰ্চ বুলিয়েই নহয়, সদায় হ'ব লাগে। চলচ্চিত্ৰ শিল্পটোক বিশ্বজুৰি এটা বিশেষ মৰ্যাদা দিয়া হয়। হয়তো আটাইতকৈ কমপ্লেক্স আৰ্ট এইটো এটা, আটাইবোৰ আৰ্ট ফৰ্মৰ মিশ্ৰণৰ ফলত চলচ্চিত্ৰ হয়। য'ত অভিনয়, য'ত সংগীত, কলা, নৃত্য, সকলো সামৰি চলচ্চিত্ৰ নিৰ্মাণ হয়। গতিকে চলচ্চিত্ৰক লৈ চৰ্চা হ'ব লাগে, অধ্যয়ন হ'ব লাগে, ইনষ্টিটিউটত শিক্ষা হ'ব লাগে, এইবিলাকক লৈ স্কুল কলেজত চিনেমাৰ কথা হ'ব লাগে আৰম্ভণি পৰ্যায়ৰ পৰা। এইখিনিয়ে, পুনৰ শুভেচ্ছা আটাইলৈ, চলচ্চিত্ৰৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ, প্ৰতিগৰাকী অসমীয়ালৈ অসম চলচ্চিত্ৰ দিৱসৰ শুভেচ্ছা, শুভকামনা। জয়তু অসমীয়া চিনেমা, আগবাঢ়ি যাওক উচ্চ শিখৰলৈ। এদিন আমি বিশ্বজয় কৰিমেই অসমীয়া চিনেমাই। ধন্যবাদ হৃদয়ংগম চাই থকাৰ বাবে। যিসকলে শেষলৈকে চাইছে তেওঁলোকৰ কাৰণে আৰু এটা মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা। ধন্যবাদ।